হেল্ল' এভৰিৱান, গুড ইভিনিং। মই দিৱসতে নতুন এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মোৰো ভালেই। দিনটো আজি বহুত গৰম ঘামি দিছোঁ। অৱস্থা নাই, মুখখন ইমান কোলা পৰি গৈছোঁ গৰমতে। দোকানৰ পৰা আহিলোগৈ। আজি অলপ সোনকালে আহিলোঁ। গাঁৱৰ মানুহৰ ঘৰত মানে মানুহ ঢুকালে। আজি 4 দিন হৈছে, যাব পৰা নাই। একে আমি খেলৰ বৰতীয়া দিবগৈ পৰা নাই, মাতষাৰ দিবগৈ পৰা নাই। মেইন মাতষাৰ দিয়া মানে আমি মাতষাৰ দিবলৈ যাওঁ মৃতকৰ ঘৰত। আৰু মৃতকৰ ঘৰৰ মানুহবিলাক মানে দুৰ্বল হৈ থাকেতো, খাবলৈও মন নকৰে। ঘৰত মানুহ ঢুকালে কাৰণো খাবলৈ মন যায় না। দোকানৰ পৰা কিনি আনি কোনেও নাখায়হি। সেইকাৰণে গাঁৱৰ মানুহে মানে দিয়েগৈ। চবৰে সকলোৰে নিয়ম বাৰু একেই, সকলোৱে তেনেকৈ গাঁৱৰ মানুহ ঢুকালে দিয়েগৈ, বা চিনাকি মানুহ যিয়ে নহওক বাৰু কোনোবা ঢুকালে মানে দিয়েগৈ, মৃতকৰ ঘৰত বৰতীয়া এটা দিয়েগৈ। গতিকে আমিও দিওঁগৈ। সেইকাৰণে ময়ো আজি যাওঁ। অকণমান দূৰ আৰু যাম, খোজকাঢ়িয়ে যাওঁ, কিবা এটা লৈ যাওঁ। আৰু মৃতকৰ ঘৰত মানে খবৰ এটা নল'লে মনটো ভালেই নালাগে। তাতে একে খেলৰ আমি, আৰু বেয়া লাগে। একে খেলৰ নহ'লেও যাওঁ বাৰু আমি সকলোৰে ঘৰত যাওঁ, গাঁৱৰ সকলোৰে ঘৰত যাওঁ, মৃতবিলাকৰ ঘৰতো যাওঁ আৰু গাঁৱৰ ঘৰতো। তাকে অকলে যাবলৈও বেয়া লাগে। লগ এটা পাইছোঁ। অকলে যাবলৈ ভাল নালাগে বাৰু। যিয়ে নহওক বৰতীয়া গ'লে অকলে গৈ ভালো নালাগে, আৰু আমি সাধাৰণতে অকলে গৈ ভালো নাপাব। তাই লগতে মোৰ লগত ওলাইছে, ভণ্টিয়ে, তাই যাব মোৰ লগতে। যাওঁ। এয়া তাইও লৈছে মোনাত এয়া কিবা কিবি, ময়ো লৈছোঁ। এয়া গৈ আছোঁ, পামগৈ আৰু অকণমান আছে আৰু দূৰ। ভাগৰ লাগিছে ন? ইমান ভাগৰ লাগিছে। গৰম যিটো কৈছে মানে নগ'লেও নহয়। আমাৰ মা নাই যে, মা দেউতা থকা হ'লে মা দেউতা গ'লহেঁতেন তেতিয়া, বা বেলেগ কোনোবা থকা হ'লে গ'লহেঁতেন তেতিয়া। মই নগ'লেও নহয় মানে, কোনফালে যাম আৰু একদম নগ'লেও নহয়। চবৰ ঘৰলৈকে যাব লাগে, চবৰ ঘৰলৈকে যাব লাগে আৰু নগ'লেও নহয়। আমি এনেকৈয়ে আৰু জীৱন এনেকুৱাই আৰু। পৃথিৱীলৈ আহিলোঁ যেতিয়া এনেকৈ থাকিব লাগিব ন, তাৰ লগত মিলি থাকিব লাগিব ন। পৃথিৱীত মানে জন্ম ল'লোঁ যেতিয়া সকলোৰে লগতে মিলি আমি। মোৰ গাঁওখন দেখাই দিছোঁ। এইয়া পোৱালি চৰি আছে, অকণমানকৈ দেখাই দিছোঁ আৰু হাল বাই। ৰুবই পৰা কৰিলোঁ, ৰুবই পৰা কৰিলোঁ। এইফালে গোটেইখন হাবি জংঘল, এইবোৰনো কেতিয়াকৈ মুকলি হ'ব আৰু দেই। ভয়ে লাগে, ৰাতিটো ভয়ে লাগে আহিবলৈ, কেতিয়াকৈনো এইবোৰ মুকলি হ'ব। আগতে ইমান জংঘল নাছিলে, এতিয়া ইমান জংঘল হ'ল দিনে দিনে। ৰাতিটো দূৰৰে কথা, দিনতে ভয় লাগে ন? দিনতে ভয় লাগে, দুপৰীয়া সময়ত ভয় লাগে। এইফালে আহিবলৈ মৰি আছে, বহুত ভয় লাগে। পামগৈ আকৌ, অকণমান আছে। এইখন পাৰ হ'ব লাগিব এতিয়া। বাইকখন নিবলৈ দিয়ে নেকি? বাইকখন কেনেকৈনো চলাই সিহঁতি, কেনেকৈনো চলাইছোঁ এইখনত। দেখিলে কেনেকৈ পাৰ হৈ গ'ল। আমি এতিয়া খোজকাঢ়ি যাবলৈকে ভয় লাগিছে। তলত এয়া নদী সোঁত বৈ আছে। নদী ফালে ফালে যাবি দেই। কৃষ্ণ, বাইকখন কেনেকৈ পাৰ কৰিলে বাৰু দেখিলে। আৰু ভয়ে ভয়ে যিটো ভয় পাৰ হ'লে কৃষ্ণ প্ৰভু, কেনেবাকৈ যে তাত সোমাই পৰিলহেঁতেন নহয়, নদী সোঁতে আমাক ক'ত নিলেগৈহেঁতেন ন, ক'ত নিলেগৈ ক'ব নোৱাৰে। ইমান ভয় লাগে, জীৱ নাই আৰু বোলে। তেনে দলংখন ভাল হ'লেও বেলেগ কথা, লতপত গোটেইখন। কঠীয়া ডাঙৰ হ'লেই ৰাইজৰ, ৰুবই পৰা হ'ল।
নামঘৰ পাইছোঁহি আৰু কৃষ্ণ আমাৰে নামঘৰে দেখাইছিলোঁ বাৰু এদিন কি কাম লগাই আছে দা হা হা অঁ কি কাম পানী ইয়াত পানী লাগিছে ভাল লাগিছে একদম মুকলি বতাহ মাৰে ইয়াত ভাল লাগে কুকুৰটো কামব নেকি কাম এয়া এয়া খুৰীদেউহঁতে বহি আছে গৰমত লগতে থাকিলে উঠিব আকৌ নুঠাব দে বোলে গৰমত এই হাঁহ বুলি চাই চাই বহি আছে ক'ত হাঁহ বুলি ন আপোনালোকৰ ঘৰত ভাল বতাহ মাৰি থাকে নাই আৰু পাইছোঁহি আৰু দেই এইডোখৰতে ভাল লাগিছে আহিলেগে তাৰপৰা হয় নাই আহিলেগে চাই দে এইফালে কি চাই দে আকৌ চাই দে বাই বাই দে অঁ কি বাই বাই অঁ বাই বাই কাক বাই বাই দিবলৈ কৈছে গৰমত কি কৰিছ পাইছ না অঁ হয় নি নকৰিলেও নহয় আৰু ন উপায় নাই আৰু এইটো লাজৰ কথা নহয় নহয় ধুনীয়াকৈ হাঁহ পোৱালিটো চৰি আছে দেখিয়ে মৰম লাগিছে পাইছোঁহি আহিছা আজি নাই অঁ নাই এয়া পাই অঁ পূজা মুচিছা ভাগত হ'ব নহয় ন অঁ খালানে গ'লে আমাৰ মানে ভাগৱত হয় 10 দিনলৈকে ভাগৱত হ'ব 10 দিন হ'ব ন 10 দিন হ'ব আমাৰ 10 দিন হ'ব আমি শংকৰী সংঘ হয় জয়দেউ শংকৰী সংঘ আমাৰ কেইখনত 10 দিন ভাগৱত হ'ব সেই ভাগৱত হৈ থাকিলে মানে আমাৰ ভাগৱতৰ ৰাতি ভাগৱত হয় সন্ধিয়াৰ পৰা এই ভাগৱতৰ পিছতহে আমাৰ মানে ভাত খোৱা হয় বইল ভাত খোৱা হয় ভাগৱতৰ পিছত দিনটো সেই হেৰিয়ে খোৱা হয় ফলাহাৰ খোৱা হয় আমাৰ মানে এইটো কাৰণে হ'ল আমি মৃতকৰ ঘৰত আমি আমাৰ মানে তামোল এখনো নাখাওঁ মানে আৰু একো ডিষ্টাৰ্বো নহয় ন আমাৰ একো ডিষ্টাৰ্ব নাই আমাৰ মানে সেইকেইদিন মানে ইমান মানে কষ্টও হয় নাই বুঢ়াগত থাকিল কাৰণে আমাৰ কষ্টটো নহয় মানে যদি আমি চাহ জলপান চাহ তামোল জটাই থাকিলেহেঁতেন আমাৰ বৰতীয়া মানুহৰ বহুত কষ্ট হয় এতিয়া আমাৰ সেইটো নাই মানে সেইকাৰণে আমাৰ কষ্টটো কম হয় আমাৰ মানে জানে বাৰু সকলোৱে জানে আমাৰ বহুত কষ্ট কম হয় আমাৰ মানে মৃতকৰ ঘৰত দিলেও খাবলৈ মন নাযায় তেওঁলোকে মানে লঘোণে ভোকে দুৰ্বল হৈ থাকে আমি গৃহস্থক আমি ডিষ্টাৰ্ব মানে নকৰোঁ ভাল নালাগে ন আমি সেইকাৰণে নাখাওঁ একো আমি মাত খাৰ দিবলৈ আহোঁ আৰু মানে কি খাইছে কি নাখাইছে খবৰ এটা ল'বলৈ আহোঁ গাঁৱত ঘূৰি মেলি ঘৰ পাইছোঁহি আৰু আজিলৈ ভিডিঅ'টো ইমানেই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব এটা কৰি দিব বাই